স্বাগতম জানাইছোঁ অল ইন ওৱান এক্সাম চেনেললৈ। মহিলাসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। মহিলাসকলে লাভ কৰিব বিনামূলীয়া চিলাই মেচিন আৰু সেই চিলাই মেচিনসমূহ লাভ কৰিবলৈ ফৰ্মখন ক'ত জমা কৰিব লাগিব আৰু ফৰ্মখন ক'ত পাব আৰু সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু সেই ফৰ্মখন ক'ত জমা কৰিব লাগিব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক গোটেই প্ৰচেছ ধুনীয়াকৈ দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি মোৰ চেনেলত নতুনকৈ ভিজিট হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে কৰি আমি আপলোড কৰা আৰু নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপুনি সকলোৰ আগতেই পায়। তো এতিয়া হওক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হয় চিলাই মেচিনৰ ফৰ্ম আৰু সেই ফৰ্মৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে সেই ফৰ্মটো ডাউনলোড কৰিব পাৰিব। এতিয়া হওক ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব। এতিয়া চাওক, ইয়াত এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ চেইং মেচিন, এইটো হয় ফ্ৰী চিলাই মেচিনৰ কাৰণে আবেদন। ইয়াত চাওক, প্ৰথমে আপোনালোকৰ নামটো লিখিব লাগিব। আপোনাৰ নাম যিখন হয় এইটো নামটো ইয়াত লিখিব লাগিব ধুনীয়াকৈ। তাৰপিছত আপোনাৰ মেল ফিমেলটো ইয়াত লিখিব লাগিব। তাৰপিছত ধুনীয়াকৈ এড্ৰেছটো ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত নিজৰ ডেট অফ বাৰ্থ বা এজ দিব লাগিব। তাৰপিছত ইয়াত কাষ্ট, জেনেৰেল কাষ্ট, SC ST এনেকুৱা যি হয় আপুনি সেইটো লিখিব লাগিব। তাৰপিছত ইয়াত চাওক, আণ্ডাৰ হোৱাট ৰিজন দ্য চেইং মেচিন ৰিকুৱেষ্ট, আপুনি কিহৰ বাবে সেই চিলাই মেচিন ল'ব বিচাৰে আপোনাৰ এটা কাৰণ দিব লাগিব। ইয়াত চাৰিটা কাৰণ দিয়া আছে। চাৰিটা কাৰণৰ ভিতৰত যিকোনো এটা ছিলেক্ট কৰিব লাগিব। যেনেকৈ ইয়াত লিখা আছে যে প'ৰ, ডিষ্ট্ৰিচাৰ্জ উইড', ডিচাৰ্টেড ৱাইফ, হেণ্ডিকেপ। ইয়াত চাৰিটা কাৰণ দিয়া আছে, যিকোনো এটাত য়েছ কৰিব লাগিব, এনেকুৱা টিক মাৰ্ক দিব লাগিব। তাৰপিছত ইয়াত চাওক, এনুৱেল ইনকাম, বছৰীয়া ইনকাম আপোনাৰ কিমান। ইয়াত 12,000 টকাৰ তলত হ'ব লাগিব ইয়াত আপোনাৰ এনুৱেল ইনকাম। তাৰপিছত ইয়াত চাওক কি কৈছে, ইজ চেইং মেচিন ৱাজ ৰিচিভ প্ৰিভিয়াছলি, আপুনি যদি আগৰ পৰাই চিলাই মেচিন লাভ কৰিছিলে তেন্তে আপোনাক ইয়াত য়েছ দিব লাগিব, যদি লাভ কৰা নাই তেন্তে ন দিব লাগিব। তাৰপিছত ইয়াত চাওক, ফ্ৰম হোম দ্য ষ্টিচিং ৱাজ ট্ৰেইণ্ড, আপুনি যদি চিলাই মেচিনৰ ট্ৰেইনিং কৰি আছিলে তেন্তে ইয়াত য়েছ দিব লাগিব, যদি নাই তেন্তে ন দিব লাগিব। তাৰপিছত ইয়াত চাওক কি কৈছে, পাছপোৰ্ট চাইজ ফটো ইনক্ল'জড অৰ নট, পাছপোৰ্ট চাইজ ফটো দিব লাগিব। তাৰপিছত ইয়াত চাওক, আপোনাৰ ডকুমেণ্ট কি লগতে গাঁঠি দিব লাগিব। ইয়াত চাওক, আপোনাৰ প্ৰথমে ইয়াত ছিগনেচাৰ দিব লাগিব, এপ্লিকেশ্যনটোত ছিগনেচাৰটো দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ ডকুমেণ্টবিলাক মই আপোনালোকক কৈ দিছোঁ এটা এটাকৈ। ইনকাম চাৰ্টিফিকেট লাগিব বিল', ইয়াত কৈছে যে 12,000ৰ তলত হ'ব লাগিব আৰু সেই ইনকাম চাৰ্টিফিকেটটো ক'ৰ পৰা আপুনি পাব, তহচিলদাৰ আপোনাৰ যিটো চাৰ্কেল অফিচ হয় তাৰ পৰা আপোনালোকে ইনকাম চাৰ্টিফিকেটটো ল'ব লাগিব। তাৰপিছত ইয়াত চাওক 2 নম্বৰ অপশ্যনটো, প্ৰুফ অফ এজ প্ৰুফ আপোনাৰ লাগিব, যেনেকুৱা মেট্ৰিকৰ SSLC এডমিট কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যি হয় আপুনি সি দিব পাৰিব এজ প্ৰুফৰ কাৰণে। যেনেকুৱা পান কাৰ্ড, আপোনাৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। তাৰপিছত ইয়াত চাওক, যদি আপুনি হেণ্ডিকেপ হয় তেন্তে হেণ্ডিকেপ চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত 4 নম্বৰ অপশ্যনটো চাওক, ইফ ডিষ্ট্ৰিচাৰ্জ উইড' চাৰ্টিফিকেট শুড বি ইনক্লুডেড, যদি আপুনি ডিষ্ট্ৰিচাৰ্জ উইড' হয় তেন্তে চাৰ্টিফিকেটটো দিব লাগিব গাঁঠি। তাৰপিছত ইয়াত চাওক 5 নম্বৰ অপশ্যনটোত কি কৈছে, কমিউনিটি চাৰ্টিফিকেট, যদি আপুনি জেনেৰেল হয় তেন্তে কমিউনিটি চাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই। যদি আপুনি SC ST OBC MOBC হয় তেন্তে আপোনাৰ কমিউনিটি চাৰ্টিফিকেট অৰ্থাৎ কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত ইয়াত চাওক, ইফ ডিচাৰ্টেড ৱাইফ চাৰ্টিফিকেট, যদি ডিচাৰ্টেড ৱাইফ চাৰ্টিফিকেট থাকে তেন্তে ইয়াত দিব লাগিব, যদি নাই তেন্তে কোনো প্ৰয়োজন নাই। তাৰপিছত ইয়াত চাওক, প্ৰুফ ফৰ নাউইং টেইলৰিং, যদি আপুনি টেইলৰিং কৰি আছে, এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনাৰ টেইলৰিং চাৰ্টিফিকেট এখন দিব লাগিব। তাৰপিছত লাষ্ট 8 নম্বৰ অপশ্যনটো চাওক, পাছপোৰ্ট চাইজ ফটো এখন দিব লাগিব। এই গোটেই ফৰ্মখিনি আপোনালোকক ফিল আপ কৰাৰ পিছত এই ডকুমেণ্টবিলাক আপোনালোকৰ ইফ যিবিলাকত দিয়া আছে এইবিলাক আপোনাৰ মেণ্ডেটৰী নহয়। যদি আপুনি এইখন ৰিজন ছিলেক্ট কৰিছিলে, ইফ যিবিলাকত দিয়া আছে এইখন ৰিজন যদি ছিলেক্ট কৰিছিলে তেন্তে আপোনাক সেই চাৰ্টিফিকেটটো দিব লাগিব, যদি ছিলেক্ট কৰা নাই তেন্তে দিব নালাগিব। এই ফৰ্মখন এতিয়া চাওক, ফৰ্মটো ক'ত জমা কৰিব লাগিব। এই ফৰ্মটো জমা কৰিব লাগিব আপোনাৰ যিখন এৰিয়াৰ ব্লক হয় সেই ব্লক অফিচত আপোনাক সেই ফৰ্মটো জমা কৰিব লাগিব। ফৰ্মখন জমা কৰাৰ পিছত কেইদিনমান পিছত যদি আপোনাৰ ফৰ্মটো এপ্ৰুভ হৈ যায় তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া চিলাই মেচিন। ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। এনেকুৱা আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটোৰ লগত লাগি থাকক। ধন্যবাদ।